আপোনালোকে নিশ্চয় গমে পায় যোৱা কেইটামান মাহ ধৰি এইবিলাক আলোচনা ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াত চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী 3 বাৰৰ অবিসম্বাদী মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সন্তান। তেওঁ লোকসভাৰ প্ৰথমবাৰ তেওঁ ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন, এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আকৌ ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন, সাংসদ আৰু কংগ্ৰেছৰ সভাপতি। তেওঁ অসমৰ সমূহ জনসাধাৰণৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যথেষ্ট মৰমৰ আৰু অহা 26ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছে এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। আৰু এই ক্ষেত্ৰত আপোনালোক সকলোৰে প্ৰত্যেকজনৰে যি মৰম আমাৰ লগত আছে তাক আমি সন্মান জনাইছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে অহা 26ত ভাৰতীয় জাতীয় কংগ্ৰেছে এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। আৰু যিবিলাক কথাৰ মই নাভাবোঁ এইবিলাক কথাৰ কিবা বাস্তৱিকতা আছে। আপুনি যিটো প্ৰশ্ন কৰিছে আৰু যদি কিবা বাস্তৱিকতা থাকে আমি মোকাবিলা কৰিম সন্মুখ সমৰত। ধন্যবাদ। এইবিলাক কথা এটা সাংঘাতিক মুখৰোচক কথা। যদি কিবা প্ৰেক্টিকেলিটি কিবা থাকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছে গৌৰৱ গগৈক লৈ সন্মুখ সমৰত আমি তাৰ কাৰণে যুদ্ধ কৰিম। আমাৰ সতীৰ্থ মোৰ অতি শ্ৰদ্ধা আৰু মৰমৰ বিধায়ক দিগন্ত বৰ্মন, আমাৰ APCCৰ লিডাৰশ্বিপ, আমাৰ শুক্লাই চেৰফাঙৰ সুৰজিত বসুমতাৰী, দৰংজুলি সৃজন গয়াৰী আৰু আজি বাগানপাৰা কন্দৰ্প নাগৰিজুলি উদয় বিশ্বাস, আজি প্ৰায়কেইজন গোৰেশ্বৰ প্ৰায়কেইজনে যোৱাকালি আপোনালোকে নিশ্চয় আছিলে। আমি যোৱাকালি গয়বাৰী ছাবমিট কৰিলোঁ আৰু আজি বাকীকেইটা এই ছাবমিট কৰিয়ে ওলাই আহিছোঁ। আৰু আমি এটা বিপুল ভোটত এইবাৰ আমি BTR দখল কৰিবলৈ নিশ্চয় আমি আগবাঢ়িছোঁ। আৰু ভগৱন্তৰ আশীৰ্বাদ আৰু জনসাধাৰণৰ প্ৰবল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰম শ্ৰদ্ধাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ইচ্ছা BTRক চাৰিওফালৰ পৰা আগুৱাই লৈ যোৱাৰ যিটো তেওঁৰ বাসনা, যিটো ইচ্ছা BTRক সন্মুখত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছে নেতৃত্ব দিয়া। আজি এটা গুৰুত্বপূৰ্ণ বিষয় যে BTRত আমি ফাৰ্ষ্ট লিষ্টত আমি 31 জন আৰু ছেকেণ্ড লিষ্টত 9 জন, আমি অৰ্থাৎ 40টা ছিটত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু প্ৰত্যেকটো আমাৰ কেণ্ডিডেটৰে নমিনেশ্যন ইতিমধ্যে সুখ্যাতিৰে সুন্দৰকৈ সমাপন হৈ গৈছে। আৰু আপোনালোকৰ উপস্থিতিয়ে আজি তামোলপুৰৰ এই কাৰ্যালয়ত আমাক আনন্দিত কৰিছে। আমি আপোনালোকৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া তামোলপুৰ প্ৰেছ ক্লাব আৰু আন ইয়াত উপস্থিত থকা প্ৰত্যেককে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ষ্টেট হেডকোৱাৰ্টাৰ, আমাৰ ডিষ্ট্ৰিক্ট, আমাৰ তামোলপুৰ জিলা কংগ্ৰেছ কমিটি, আমাৰ ইয়াৰ সমূহ পৰ্যায়ৰ ব্লক কমিটি সকলোৰে পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে সমূহ BTRবাসীৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি সম্পূৰ্ণ দৃঢ় বিশ্বাসী। আজি আপোনালোকে দেখা পাইছে যিমান উৎসাহেৰে আমাৰ কৰ্মীসকলে আহি এই নমিনেশ্যন ছাবমিশ্যনত ভাগ লৈছে, ইয়ে আমাক যথেষ্ট আনন্দ দিছে। আৰু শক্তিশালী ৰূপত আমি আমাৰ কেণ্ডিডেটক আগুৱাই লৈ যাম, আমাৰ বিশ্বাস আছে। আৰু আমি এটা খুব ভাল ৰিজাল্ট পাৰফৰ্ম কৰিব পাৰিম নিশ্চয় আমি আশা কৰিছোঁ।